হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিন্সিপিয়া গগৈলৈ। আশা কৰোঁ সকলোৰে ভালেই আৰু মোৰো ভালেই। আজি মই ফাৰ্ষ্ট ব্লগ বনাব লৈছোঁ। কেনেকুৱা হয় নাজানো, আগতে বনায়ো পোৱা নাই। আপোনালোকে মোক মৰম দিব, আশীৰ্বাদ দিব যাতে মই ভিডিঅ' বনোৱাত সাহস পাওঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ। এই গৰমৰ দিনটো কি কৰোঁ কি নকৰোঁ শেষলৈকে ভিডিঅ'টো চাই থাকিব। ঘৰটো চাওকচোন, ইমান ৰ'দ। বাহিৰলৈ ওলাবলৈকে ভয় লাগে দেই। গাইছ, ইমান ৰ'দ দিছে দেখিছেনে বাৰু আপোনালোকে? ইমান গৰম, সেইকাৰণে ভাবিছোঁ নেমু খাওঁ। এয়া নেমু লৈ আছোঁ, এতিয়া নেমু চৰ্বত খাম। এতিয়া মই নেমু কাটিছোঁ, এতিয়া চৰ্বত বনাই খাম আৰু। হেল্ল' গাইজ, গা চা ধুই আজৰি হৈ আহিলোঁ। এতিয়া বহিছোঁহি, একদম পূৰা ঠাণ্ডা লাগিছে, একদম পূৰা বতাহ মাৰি আছে। অলপ পাছত ক্লাছ কৰিম, ক্লাছ কৰি পেলাই ওলাই যাম। তেতিয়া আপোনালোকক দেখুৱাম আমাৰ এই গাঁৱলীয়া পৰিৱেশটো। সেউজীয়া গছ গছনিৰে ভৰি আছে, আপোনালোকে চাই থাকিব। আপোনালোকে বাৰু এই গৰমটোত ইমান ৰ'দ দিছে কি কৰি থাকে বাৰু? মোৰ যে অকল বহিয়ে থাকিব মন যায়। কি কৰি থাকে এই গৰমত ক'বচোন মোক কমেণ্টত। গাইজ, আপোনালোকক মই কৈছিলোঁ ৰাস্তালৈ ওলাই আহি গাঁৱৰ পৰিৱেশটো দেখুৱাম। আমাৰ গাঁৱলীয়া জেগা হয় ন, এতিয়া আহিছোঁ দেখাবলৈ, ওলাই আহিছোঁ। এইজনী মোবাইল মেন হয়, হাই কৈ দে। মোবাইল মেন আহিছে আৰু লগত আমাতকৈ আগতে মানে বৌ আৰু এই বাইক আহিছে। সিহঁতি মানে আমাতকৈ আগতে আহিলে। কিন্তু আমি আহি ৰহাত ৰাস্তাটো এতিয়া আহি আছোঁ। এতিয়া এই ছোৱালী দুজনী বহি আছে দেখিছে, এয়া বৌ আছে আৰু ছোৱালী মানে বাইক আছে। তাৰপৰা এয়া মানুহে গৰু আনিছে, আমাৰ দাই হয়। আহি আছোঁ আৰু এইবিলাক পথাৰৰ পানী হৈছিলে, শুকালে পানী। এইটো পুখুৰী, এইটো আমাৰ পেহাহঁতৰ পুখুৰী হয়। তাতে পাৰতে বহি আছে মানে বৌহেত। এইফালে গৰু এৰাল দি থৈছে। এইবিলাক মানে পানী বহুত হৈ গৈছিলে, এতিয়া মানে বহুত শুকাই গ'ল পানী। পানী নায়েই এতিয়া ইমান। বৌ এফালে চাই দিয়া, লাজ কৰিছে। ঘৰ পালোহি আৰু তাৰ আগতে আকৌ এবাৰ দেখুৱাইছোঁ পৰিৱেশটো। ঘৰৰ একদম মানে ওচৰৰ মানে জেগাটো দেখুৱাইছোঁ। সেইজনী ভণ্টি আহিছে, মতা চাইকেল লৈ আহিছে। এইটো আমাৰ ঘৰৰ ফিচাৰীটো। তাৰপিছতে এফালে বাটটো যে আছে, এফালে মানে হেৰি আছে, পটল, কুন্দুলি এনেকুৱাবিলাকে মানে হেন্দালি আছে, জিকা। তাৰপিছতে এখন আমাৰ চুমনিখন, এইফালে এইবিলাক আৰু এই বাঁহবিলাক যে আছে যে, এই বাঁহবিলাক আমাৰে হয় আৰু। এতিয়া আমি আকৌ মানে আহি আছোঁ এতিয়া বেলেগ এঠাইলৈ। মানে অথনি গৈছিলোঁ বেলেগ এটা চাইডে, এতিয়া বেলেগ এটা চাইডে আহিছোঁ। মানে দলঙৰ ওচৰলৈ আহিছোঁ, সেইফালে বহুত দিন অহা নাই। আৰু আপোনালোককো দেখাই দিম মানে দলঙৰ তলত মানে সেই দেখাম আৰু সেই জেগাটো। এতিয়া আহি আছোঁ। কি খবৰ নয়নমণি? যদি দেখিছেনে বাৰু, সেইজনী মানে এই মোৰ লগৰজনী হয়। চাইকেল চলাইছে, ৰেঞ্জা ভাইটি চাইকেলখন পাই চলাইছে। ভাইটি মানে আচলতে খুৰা নাতিনীয়েক হয়, ভাইটি কওঁ আৰু। এতিয়া আহি আছোঁ, দলংখন পামহি এতিয়া। এইটোৰ চাইকেল হয় এখন। চাইকেল চলাইছে। দুষ্টে পালে সিহঁতক।
এয়া মাটি ৰুই আছে আমাৰ ইয়াত। এইবিলাক আমাৰহে এবাৰ মাটি ৰোৱা নাই, ৰুইছে বেলেগে ৰুইছে, আমি আনকালে আমিয়ে ৰুওঁ, ঘৰৰ মানুহে মা মই ৰুওঁ, বাহে ৰুবলৈ। তাৰপিছত এতিয়া ৰোৱাই নাই আৰু। এইবাৰ আকৌ বৌ আছিলে ৰুবলৈ, দাদাই মানে বিয়া পাতিছেহে, এতিয়া এমাহমান হৈছে। তাৰপিছতে ৰুবই নাপালে এইবাৰ। ব্লগ বনাইছোঁ, মোবাইলত উঠিব পাৰোঁ, ইউটিউবত দেখিব বুলি একদম গোটেইগাল আহিছে। গোটেইগাল আহিছে, লগতে আমি চোৱাবলৈ আহিছে বোলে। এইটো এই আগ চকা টঙা দাং বাৰু আগ চকা। এতিয়া আমি দলঙলৈ আহি আছো। সেই জুম আহিছে। এইবিলাক এই বাঁহখিনিৰ পৰা ভালকৈ নেদেখি বাৰু, এইফালে অকীয়া হয় এখন, পাছফাল মানে এইফালে পানী আছে, আগফালে মানে পানী নাই। এয়া আহি আছে বাইদেউসকল। ইমান ভাল লাগিছে দেখি পৰিৱেশটো। ইমান হুলস্থুল কৰিছে এইবোৰে। দলঙৰ পালোহি, এতিয়া আমি আহি থকা ৰাস্তাটো এইটো। এতিয়া দলঙৰ পাই গ'লোহি আৰু। এইফালে ঢিলাগুৰি যায় ৰাস্তা। এতিয়া দলঙৰ ওপৰৰ পৰা আপোনালোকক দেখাইছো, চাওক কিমান ধুনীয়া লাগিছে। সিহঁতি ভয় কৰিছে মোবাইল বোলে মই পেলাম বোলে। এইখন জাল পাতি আছে মানুহে। ইমান ভাল লাগিছে জেগাটো। মানুহ এইবিলাক জাল পাতিছে মানুহে, এইবিলাক মানুহ জাল পাতিছে। আৰু দলঙৰ তলত আছে মানুহ, নেদেখি মানে দেখাব নোৱাৰি। ইমানতে ভিডিঅ'টো সামৰিছোঁ, আমি এতিয়া ঘৰলৈ আহিছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।